গুড মৰ্নিং এভৰিৱান। আজি হ'ল প্ৰথম বিহু, আজি মাঘৰ দুমাহী। সাধাৰণভাৱে এটি মেজি আমি বনাইছোঁ আৰু মেজিটো প্ৰতি বছৰে আমাৰ বুমনে বনায় আৰু দেউতাহঁত থাকোঁতে তেওঁলোকে বনাইছিল আৰু সেই পৰম্পৰাটো আমাৰ বুমনে সদায় পালন কৰি আহিছে। আৰু এতিয়া আমি গৈ মেজিৰ ওচৰত মেজিত আমি জুই জ্বলাই তাৰ ওচৰতে সকলোখিনি নিয়ম কানুন পালন কৰি আৰু তাতে আজি চাহ নাস্তা কৰিম। তাৰপিছত এতিয়া আমি ওপৰলৈ যাম আৰু আপোনালোকক সকলোখিনি নিয়ম পালন কেনেধৰণে কৰোঁ সকলোখিনিয়ে দেখুৱাম। জুইত দিবৰ বাবে এইখিনি লৈছোঁ। আমাৰ মেজি আৰু এইটো এতিয়া আমি জ্বলাম। তো চববিলাক আহি আমাৰ ইয়াতে এতিয়া উপস্থিত হৈছে। আমি এতিয়া মেজিটো জ্বলাম আৰু বুমন গ'ল নেকি আকৌ এবাৰ তলত? গামোচা সৰু হৈছে। দেখিবা ডাঙৰ গামোচা বিচাৰি পায়নে নাপায়। দিয়া এতিয়া বা এইডাল কি চাওঁ হৰিবল হৰিবল আৰু এবাৰ হৰিবল 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 আৰু এবাৰ হৰিবল হৰিবল হৰিবল। এয়া আমাৰ মেজি জ্বলিলে এতিয়া। বুমন এইফালে আহা এইফালে আহা। ৰবা এতিয়া হেৰি দিব লাগিব। ইয়াত ধূপখিনি ইয়াতে দি দিওঁ দিয়ক ন, ইয়াতে গুঠাব, ইয়াতে দি দিওঁ। এয়া দিয়া মাহ চাউল দিয়া, এইফালে আহা, পইচা দিয়া, এটা এটাকে দিয়া। এইফালে এইফালে আহা এইফালে আহা। সোমাই দিয়ে। এয়া মাহ চাউল পিঠা অগ্নি গাজি আগবঢ়ালোঁ। গোটেই বছৰটো যাতে ভালে ভালে যায়, ধনে ধানে ন। আৰু এয়া আমাৰ মেজি জ্বলি আছে। এতিয়া চাহ বনাবলৈকে যাওঁ মই সকলোৰে বাবে। তোমালোক থাকা ইয়াতে, মই চাহ বনাই আনো। এয়া চাহ নাস্তা লৈ আহিছোঁ। এইখন টেবুলখন দি দিব পাৰা ইয়াতে। ফোন নধৰিবি আগতে। এইটো বিস্কিট, তেল পিঠা, নাৰিকলৰ লাডু, পিঠা। এতিয়া পিঠা খাওঁ আৰু আজি। আৰু চাহ নাস্তা কৰাৰ পিছত আমাৰ ঘৰত এখন নাম প্ৰসংগ হ'ল, কাৰণ দেউতাৰ আজি তিথি হয়, শহুৰ দেউতাৰ নাম প্ৰসংগ হোৱাৰ পিছত আমি আকৌ আজি ওলাই যাম মোৰ মাৰ ঘৰলৈ।
কামখিনি শেষ হোৱাৰ পিছত আমি এতিয়া হাজোলৈ গৈ আছোঁ মাৰ ঘৰলৈ আমি বুবু বুমন মই আমি তিনিওটা বৰপেটাৰ দৈ বৰপেটাৰ দৈ বৰপেটাৰ দৈ আনিছে ভণ্টিয়ে বৰপেটাৰ দৈ চিৰা এয়া বৰপেটাৰ ক্ৰীম এয়া বৰপেটাৰ এয়া লয়া বৰপেটাৰ ক্ৰীম বৰপেটাৰ ক্ৰীম খাই যাওঁ বিহু মানে ভোগে কৰে আৰু মনৰে মৰমী সপোনৰে পাহি